আপোনালোক সকলোকে মোৰ চেনেললৈ মই শিৱানী বৰাই পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু মোৰো বিৰাট ভাল। আহিলোঁ মই ডিব্ৰুগড়লৈ আৰু ভ্লগটো কৰা নহ'ল, বহুত দিন ভ্লগ এৰাও নাইকিয়া ন। বিশেষ কথা আছে, মোৰ গাটো বহুত বেছি বেয়া আছিলে আৰু ঘৰৰ কিছুমান ইটো সিটো প্ৰব্লেম আছিলে, সেইবাবে মই একদম ভ্লগ কৰিব পৰা নাছিলোঁ আৰু নতুন কিবা কণ্টেণ্টো নাছিলে, সেইকাৰণে মই একো কৰিব পৰা নাছিলোঁ। আহিলোঁ মই ডিব্ৰুগড়, আহিলোঁ হ'ল 5 দিন মানেই হ'ল আৰু মই ভ্লগ কৰাহি নাইকিয়া। মোৰ ইমানেই কিছুমান মোবাইলৰ প্ৰব্লেম চলি আছে, সেইটো কাৰণেও কৰা নাই। আহিছিলোঁ, ভণ্টিৰ গাটো বিশেষ ভাল নাছিলে, সেইবাবে বোলো এক্সামটোও চলি আছে, অলপমান হেল্প কৰি দিবলৈ আহি গ'লোঁ মানে মই। আৰু আহিলোঁ, ভাবিলোঁ যাবৰে হ'ল, বোলো নাই ভ্লগ কৰাটো নহ'লেই, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ইটো সিটো কথা। আৰু এয়া আমি ৰেডি হ'লোঁ মানে কি, দিনটোৰ কাৰণে বোলো যাওঁ ইটো সিটো কিবা এটা কৰোঁ। দিনটো মানে শেষেই হ'ল, বোলো ভাতকেইটা খাই আহোঁগৈ, এতিয়া যাওঁ ভাত খাবলৈ। আহক তেতিয়াহ'লে আপোনালোককো লৈ যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক তেতিয়া। আৰু মই আহি ওলালোঁ আৰু বতৰটো ইমান বেছি ভাল নহয়, আজি বতৰটো একদম গোমা হৈ আছে, বৰষুণো দিওঁ দিওঁ হৈ আছে। আৰু এজনী হ'লোঁ মই, অৱস্থা নাই, ৰাতিপুৱা দেৰিলৈকে শুই পেলাই চকু তকু খুলিয়ে আছে। ইমান চাওঁ, এইবিলাক বেমাৰী মানুহ, মই বোলো লগ কৰি যাওঁ, চাওঁ দি অলপ খাই আহোঁ। এইজনী মই জলহু মলহু পেণ্ট এটা পিন্ধি লৈ পেলাই ওলাইছোঁ, বোলো খাই আহোঁগৈ। খাই আহি লৈ পেলাই অলপমান চাগে ইউনিভাৰ্চিটিৰ ভিতৰলৈ যাওঁ, আপোনালোককো লগত লৈ যাম। আৰু এতিয়া যাওঁ বোলো খাই আহোঁগৈ। মই ইউনিভাৰ্চিটিৰ ফুৰাৰ লগতে মানে আৰু কি হয়, মোৰ বৰ মৰমৰ এগৰাকী মামী আছে, মই আপোনালোকক তালৈকে লৈ যাম। মামী গাটো বৰ বেছি ভাল নহয়, অসুস্থ হৈ আছে, সেইবাবে ভাবিলোঁ আহিলোঁ যেতিয়া মই খবৰ এটাও লৈ যাওঁ আৰু লগতে আপোনালোককো দেখাওঁ। আহক তেতিয়াহ'লে। আৰু আমাৰ চেণ্টাৰৰ সন্মুখেদিয়ে যাব লাগে, এইটোৱে আছিলে আমাৰ চেণ্টাৰটো। আগৰ ভ্লগত মই দেখাইছোঁৱেই বাৰু, আৰু যিহেতু সন্মুখেদিয়ে আহিছোঁ, নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ। বহুত আৱেগ জড়িত হৈ আছে, সেয়া কেতিয়াও হয়তো পাহৰিব নোৱাৰিম চাগৈ। আৰু এয়া আমিও গৈ আছোঁ, আগে আগে সিহঁত গৈ আছে আৰু মই ভাবিলোঁ অলপ লাহে লাহে গৈ আপোনালোককো মই চেণ্টাৰটো দেখাওঁ। এইজনী মামীজনী ভাল হওক সোনকালে খালি। তাত মই ভ্লগ কৰা নহ'লে, যিহেতু মামীৰ যথেষ্ট গা বেয়া আৰু সেইবাবে মই ভ্লগ কৰিব নোৱাৰিলোঁ। কথা পাতি থাকোঁতেই পুৰণা কথাবোৰ ওলালে আৰু কথা পাতি থাকোঁতে কেতিয়া সময়বোৰ গ'ল গমেই নাপালোঁ। লগতে আহি পেলাই মই জোচাকত সোমালোঁ আৰু এইকেইটা মোৰ জুনিয়ৰ আছিলে, বহুত মৰমৰ আছিলে পোৱালীকেইটা, আৰু সেইবাবে ভাবিলোঁ সিহঁতো যিহেতু যাবগৈ এইবাৰ, আৰু মই ভাবিলোঁ জোচাকত সোমাই পেলাই চাহ একাপো খাওঁ, সন্ধিয়াটো পাৰ কৰোঁ এনেকৈ। আৰু আমি সকলোবিলাক এনেকৈ চাহ একাপ খাবলৈ বহি ল'লোঁ। আৰু মই ফাইনেলি ৰুম পালোঁহি, আহি লৈ পেলাই জাষ্ট পাইছোঁহি ঘূৰি ঘূৰি আহি। তাৰপিছত চাপলা লাভিতা এতিয়া আহি পেলাই পাইছোঁহি, সেই ফ্ৰেছ হৈ লওঁ। ব'লক মই আপোনালোকক চাই থাকিব। হেল্ল', আৰু মই ইয়াৰ ছেকেণ্ড দিনা, মানে কালি কি হ'ল, ইমান ভাগৰ আহিলোঁ আৰু দেখাবলগীয়া একো নাছিলে, সেইবাবে মই আহিছোঁ তেনেকৈ ইগন'ৰ কৰিব বেকগ্ৰাউণ্ড মিউজিকটো
উদ্দেশ্য আহি আছে ৰুমত তলা মাৰি পেলাই মই জাষ্ট ইয়াৰ ওলালোঁ বহুত বেছি একো কৰা নাই দেখাইছোঁ মই আৰু ইজনী মই হোৱাইট কালাৰ চাৰ্ট ব্লেক পেণ্ট ব্লেক শ্বু এনেকৈ কোনে ব্লগ বনায় তই সিহঁত গ'ল আৰু এজনী হ'লেও মই ভাল লাগিছে আমিও যাওঁ জল্দি বতৰটো ভাল হৈ থকা নাই কৈছিলোঁ যে বতৰটো বেয়া বুলি আহি থাকোঁতেই বৰষুণে পালে যি বৰষুণ দিলে আৰু লাষ্টলৈকে বৰষুণে দি থাকিলে ইয়াত কিছুমানে প্ৰেক্টিচ কৰি আছিলে ভাবিলোঁ আমি অলপ ইয়াতে ৰখি দিওঁ আৰু ফাইনেলি ভাবিলোঁ নাই বৰষুণটো এৰোঁতে জল্দি ৰুমলৈ যাওঁগৈ অলৰেডি বহুত দেৰি হৈ গৈছিলে আৰু ৰুম পালোঁহি এনেকৈ ফাইনেলি ৰুম পালোঁহি জানানে ইমান ধুনীয়াকৈ সাজি কাচি গৈ পেলাই একো লাভ নহ'লে বৰষুণে গোটেইখনেই বন্ধ কৰি পেলালে একো কৰিব নোৱাৰিলোঁ যেনেকৈ গ'লোঁ বাছ জেগা এটাতে বহি থাকিলোঁ যেতিয়া বৰষুণ এৰিছে বাছ তেতিয়া আহি ৰুম পাইছোঁ বাছ ইমানেই হ'ল আৰু তাতকৈ একো নহ'লে মানে ইমানেই বৰষুণ দিলে জানেনে ডিব্ৰুগড়ত ইমানেই বৰষুণ দিলে কণ্টিনিউৱাছ সেই যোৱা পাত ধৰি পেলাই যে মই দেখাইছিলোঁ বতৰ বেয়া বুলি সেই বৰষুণ দিছে এতিয়ালৈকে জাষ্ট বৰষুণ এৰিছে 15 মিনিটমান হৈছে ৰুম পাইছোঁ মই বোলো ব্লগটো ভিডিঅ'টো কণ্টিনিউ কৰোঁ মনটো বহুত বেছি বেয়া লাগিছে মই আপোনালোকক দেখাম বুলিয়ে ভাবিছিলোঁ কিছুমান বস্তু মানে পাৰ্কলৈ যাম বুলি আছিলোঁ তেনেকৈ পাৰ্ক বুলিয়ে নহয় ভালকৈ পাৰ্কখনো দেখাম কিন্তু বৰষুণৰ কাৰণে মই একো দেখাব নোৱাৰিলোঁ তাৰপিছত না মোবাইলটো উলিয়াব পাৰিছোঁ মানে ছাতিও নিনিলোঁ ন তাতে বহুত বেছি প্ৰব্লেম হৈ গ'ল মই একো দেখাব নোৱাৰিলোঁ মানে মোৰ বহুত বেছি মনটো বেয়া লাগিছে মইতো দেখিছোঁ বাছ মই আপোনালোকৰ কাৰণে ভিডিঅ'টো কৰিম বুলি ভাবিছিলোঁ আৰু বহুত দিন যোৱাও নাই যিহেতু মই ভাবিছোঁ মই নিজেও গৈ পেলাই আহোঁ ৰুমতে সোমাই আছোঁ এইকেইদিন মনটো বহুত বেয়া লাগি আছে মই মানে সঁচা মানে একোৱেই তেনেকৈ নহ'লে ভবামতে একো প্লেন নহ'ল সেইটো এটা দুখ লাগিছে আৰু ইমান দিনৰ মূৰত যিকেইদিন মানে ঘৰতে ৰুমতে সোমাই আছিলোঁ এলাহ কৰি পেলাই অহা দিন ধৰি এলাহ বুলি সেইকেইদিনত কিন্তু পূৰা ৰ'দ দিলে আৰু এতিয়া মই যেতিয়া ভাবিছোঁ লাষ্ট মই কাইলৈ যামগৈ না মই বোলো ফুৰি চাকি পেলাই লওঁ আৰু সেইটো টাইমতে ইমানেই বৰষুণ দিছে মই না ক'ৰবালৈ যাব পাৰিছোঁ না কিবা ইমান ধুনীয়াকৈ দিনটো প্লেন কৰিলোঁ ওলাই কৰি গ'লোঁ তাৰপিছত গৈ পেলাই লাষ্ট এয়া প্লেনিং চব ফ্লপ মাৰিলে আৰু মই এনেকৈ ৰুমলৈ আহিবলগীয়া হ'ল ইমান ধুনীয়াকৈ ওলাই মই না এখন ফটো মাৰিব পাৰিলোঁ না কিবা কৰিব পাৰিলোঁ মইতো বহুত খং উঠি আছে নিজৰ ওপৰতে মই কেলেই মানে আহি পেলাই মই নকৰিলোঁ আৰু মই লাষ্টলৈ কেলেই থৈ দিলোঁ প্ৰতিটো বস্তুৱে ফুৰিম বুলিয়ে মই আজি যোৱা কথা মই কাইলৈ যোৱা প্লেন কৰিলোঁ বাট বতৰে একদম মানে চব ছাৰপ্ৰাইজ দি দিলে বতৰে বহুত বেয়া লাগিলে মনটো কাইলৈ যাবগৈ লাগিব আৰুনো কি দেখাম না আপোনালোকক সেয়াই আৰু তাকে আৰু আমি এতিয়া ফাইনেলি কি ভাত খাবলৈ বহিলোঁ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব আৰু মই দেখাই আছোঁ যিহেতু সিহঁতৰ লগত মই আজি একদম লাষ্ট মই কাইলৈ যামগৈ মৰ্ণিং মেকআপ চেকআপ অঁতৰোৱাই নাইকিয়া ফ্ৰেছ হ'বলৈ টাইমেই পোৱা নাই আৰু ভাতকেইটা খাই লওঁ দেখাইছোঁ বাৰু আপোনালোকক এয়া চিকেন মাছ লোৱাই নাই বাৰু মোক কিখন নেদেখাওঁ সিহঁতৰ এয়া খাবলৈ বহিলোঁ আৰু খাই কৰি পেলাই ঘৰত যাবলৈ ৰেডি হ'লোঁ দুইজনী চাওঁ বাহিৰটো বহুত বৰষুণ দি আছে আৰু মই ফাইনেলি ওলালোঁ এতিয়া যাবলৈ এই গেলা বতৰত মৰ্ণিং ব'লক তেতিয়াহ'লে যাওঁ এতিয়া আৰু ময়ো ভাবিছোঁ লাহে লাহে ভিডিঅ'টো শেষ কৰোঁ বুলি তাকে মই একেবাৰে গাড়ীত উঠি পেলাই ভিডিঅ' ফিনিছ কৰিম বাই বাই ময়ো ভাবিলোঁ যে ভিডিঅ'টো এইখিনিতেই মই শেষ কৰোঁ আৰু যদিহে ভিডিঅ' চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু যদিহে নতুনকৈ আহিছে তলত থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি আগত পায় আৰু ময়ো আহিলোঁ আজিলৈ আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই মই আকৌ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহিছোঁ বাই বাই ভালে থাকক সুস্থ থাকক